গুড মৰ্নিং সকলোকে এটি সুন্দৰ পৰিৱেশৰ সৈতে মই পূৰবী আপোনালোক সকলোকে মোৰ পূৰবী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে, ভালেই মোৰো। আৰু বিহুৰ বতৰ তো গাটো অকণমান বেয়া, মাতটো শুনিছেগে গম পাইছে। তো বিহুৰ বতৰ যেতিয়া গা বেয়া হৈ থাকিলেতো নহ'ব, জানে আৰু মাঘ বিহু যিহেতু ভোগালী, সেইটো কাৰণে ভাবিলোঁ আজি আমাৰ অসমীয়াৰ যিহেতু পিঠা বিহু বুলিলে পিঠা মেইন, তো ভাবিলোঁ আজি পিঠা খুন্দি লওঁ, মানে পিঠা পুৰো বুলি ভাবিলোঁ। তিল দিয়া পিঠা ইমান পাৰফেক্টকৈ নাজানো, তথাপিতো নজনাই কিবা এটা কৰি দেখুৱাম আপোনালোকক। তো চাই থাকিব ভিডিঅ'টো। তো আপোনালোকে গম পাইছে চাগে মই ঘৰত নাই বাৰু, ওচৰৰে মানুহে ঘৰতে, তাতেই পিঠা বনাম। অকলেও নহয়, লগত আছে মানুহ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাওক মই অকল ভিডিঅ' বনাই থাকোঁনে পিঠাও বনাব জানো। আৰু এইফালে মই পিঠা পুৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ, আৰু অকলে পুৰা নাই দেই, অকলে নহয়, আৰু এইবিলাক কাম লগত কৰিয়ে ভাল লাগে। আৰু ইমান পাৰফেক্টকৈ নহ'লেও বনাবলৈ চেষ্টা কৰিছোঁ। চেষ্টাৰ অসাধ্য যিহেতু একো নাই, তো মই ট্ৰাই কৰি চালোঁ, আৰু আগতেও বনাওঁ বাৰু, কিন্তু ইমান বেছি নহয়, কম পৰিমাণে। তেনেকৈ আৰু ভাবিলোঁ এইবাৰো বনাওঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিওঁ। তো কিবা ভুল হ'লে জনাব দেই। আৰু ইয়াতে লগতে দেখিছেনে, যিহেতু তিল দিয়া পিঠা, মই তিল আৰু গুৰ দি পেলাই পিঠাটো পুৰিছোঁ। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। আৰু অকল বনাই থাকিলে নহ'ব, যিহেতু খোৱাটো মেইন, আৰু চানা প্ৰিয় বুলি সকলোতে গম পায়েই, ভাবিলোঁ চানাকে খাওঁ। আৰু ইয়াৰ লগতে পিঁয়াজ, নেমু আৰু এইফালে জলকীয়া, আৰু এইফালে বগৰী। দুটা দেখিছেনে, কাহ হৈ আছে তথাপিতো বগৰী খাবলৈ এৰা নাই। টেঙা বুলি ক'লেও প্ৰিয়, চানা যেনেকৈ প্ৰিয়, টেঙাও মোৰ প্ৰিয়। আৰু খাই লওঁ এতিয়া। এতিয়া দেখিছেনে, চানাখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ, যিহেতু চৰ্দি লাগি আছে, মানে কাহ। তো ভাবিলোঁ অকণমান জ্বলা খাওঁ, আৰু এনেকৈ আদা পিঁয়াজ জলকীয়া আৰু নেমু চেপি পেলাই ধুনীয়াকৈ চানাখিনি ৰেডি কৰি ল'লোঁ। আৰু ইফালে আমি লাল চাহৰ লগতে চানা খাম, চাই থাকিব দেই আপোনালোকে। আৰু এনেকৈ চানা খোৱা দেখি কাৰোবাৰ বাৰু জিভাৰ পানী, মুখৰ পানী পৰিছে নেকি। চানা খাই বেয়া পোৱা মানুহ চাগে খুব কমেই আছে, মই জনামতে। মোৰ ফেভাৰিট, বহুত মানে প্ৰিয়তকৈ প্ৰিয় হয় দেই এইবিধ বস্তু। তো আৰু এইফালে আমাৰ বাইদেউৱে, মানে নবৌৱে পিঠা পুৰি আছে। মই কৈছিলোঁ অকলে নহয় বুলি, তাই আছে আৰু বা এগৰাকী আছে, আৰু মই অলপ পুৰিলোঁ, তাৰপিছতে তাই পুৰি আছে। আৰু ইয়াৰ লগত যিহেতু মই লাল চাহ বুলি কৈছিলোঁ, এইফালে খোৱা ষ্টাৰ্ট কৰিলেই, ময়ো খালোঁ বাৰু। আধা খোৱাতে মনত পৰিছে, ভিডিঅ'টো কৰিছোঁ। আৰু এইফালে চানা খাই আধা দি খতমেই হৈ গৈছে, আৰু তো খাই লওঁ চাহ। আৰু এইফালে হাই কৈ দিয়া, হেল্ল' গাইজ কৈ দিয়া চিবু। Hello guys. Itu কি কৈ দিয়া? বজোৱা বং। এনেকৈ বজোৱা। বাহি বটো। মুন্নি কি লৈছা? খালাইছো। হেল্ল' গাইজ ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া। Hello guys. লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। দেখিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব দেই। তুমি কৈ দিয়া। সাবস্ক্ৰাইব কৰি দিব। আমাক আৰু গালি নেদাইব। আৰু কিয়া লগাইছিবু? ইয়া। নাপায় তেনেকৈ ক'ব। আৰু ইহঁতি দুজনীয়ে লগ পাই বহুত খেলিছে, আৰু মই ভাবিলোঁ অকণমান আপোনালোক দেখাই দিওঁ। খেলিছে মানে ইহঁতি বাৰু এইবিলাক ভাল বস্তুৱে চাই আছে, মানে পঢ়াৰ বস্তু। যিহেতু আমি বাইদেউহঁতৰ ঘৰতে আছোঁ, মানে ইহঁতি যোনখন স্কুলত। আৰু ভোগালীৰ ভোগেৰে সকলোৰে জীৱনবিলাক যাতে সুখেৰে উপচি পৰে, তাৰে কামনা কৰি আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিতো বিদায় লৈছোঁ। বাই বাই।